নমস্কাৰ শিক্ষাগুৰুসকল, মোৰ নাম কমল পাল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ। শিক্ষাগুৰুসকল, আমাৰ গুণোৎসৱত OMR পেকেটিঙৰ নতুন গাইডলাইন দিয়া হৈছে। এই গাইডলাইন আমাৰ OMR পেকেটিঙৰ সময়ত ফলো কৰিব লাগিব। যেনেকে আগৰ গাইডলাইন হিচাপে আমি ক্লাছ 1 পৰা 5 অৰ্থাৎ LP স্কুলৰ ক্ষেত্ৰত এক্সট্ৰা 4টা এনভলপৰ ব্যৱহাৰ কৰিছিলো, য'ত আমাৰ এটেন্ডেন্স শিটৰ কাৰণে এটা, ক্লাছ 1ৰ OMR কাৰণে এটা, ক্লাছ 2ৰ OMR কাৰণে এটা আৰু 3 পৰা 5ৰ ষ্টুডেন্টৰ OMR কাৰণে এটা ব্যৱহাৰ কৰিছিলো। কিন্তু নতুন গাইডলাইন হিচাপে আমাক কৈছে যে কোনো ধৰণৰ বেলেগ এনভলপ ব্যৱহাৰ নকৰাৰ কাৰণে আমাৰ যি ফাইনেল পেকেট দিয়া হৈছে, আপোনালোকে মোৰ হাতত পেকেট দেখা পাই আছে। এই ফাইনেল পেকেট, এই পেকেটত যাতে আমাৰ ডাইৰেক্ট OMR বিলাক ভৰাই ইয়াতে আমাৰ পেকেটিং কৰি দিয়ে, অৰ্থাৎ আমাৰ ফাৰ্স্ট ক্লাছ 5ৰ OMR দিব লাগিব পেকেটিংৰ সময়ত, তাৰ পিছত 5ৰ ওপৰত 4, 4ৰ ওপৰত 3, 3ৰ ওপৰত 2, 2ৰ ওপৰত ক্লাছ 1, 1ৰ ওপৰত হ'ব আমাৰ এটেন্ডেন্স শিট। তাৰ পিছত আমাৰ কি কৰিব লাগিব, গোটেই কেইটা একেলগে কৰি আমাৰ কি কৰিব লাগিব, এই পেকেটত আমাৰ পেকেটিং কৰিব লাগিব। ইয়াৰ কিছুমান ডিটেইলছ আছে, মই আপোনালোকক বুজাই দিম। তাৰ পিছত যদি আমাৰ ME স্কুল হয়, ME স্কুলৰ ক্ষেত্ৰত অৰ্থাৎ য'ত আমাৰ ক্লাছ 7 আছে, যদি আমাৰ MB স্কুল হয় বা হাই স্কুল হয়, যদি আমাৰ ক্লাছ 7 আছে, 7ৰ ক্ষেত্ৰত অনলি আমি এক্সট্ৰা এটা এনভলপ ব্যৱহাৰ কৰিম, অৰ্থাৎ এই ধৰণৰ এনভলপ ব্যৱহাৰ কৰিম। আপোনালোকে ক্লাছ 7 যদি আছে, 7ৰ OMR শিট বিলাক আপোনালোকে এনেকুৱা এটা এনভলপত আপোনালোকে ভৰাব। ভৰাই দিয়াৰ পিছত আপোনালোকে পেকেটিংৰ সময়ত কি কৰিব, এই এনভলপ একেবাৰে তলত দিব। দিয়াৰ পিছত যদি আপোনালোকৰ ME স্কুল হয়, 7ৰ এনভলপ দিয়াৰ পিছত আপোনালোকে 8 দিব, ক্লাছ 8ৰ OMR শিট বিলাক ৰাখিব। তাৰ পিছত আপোনালোকে ক্লাছ 6ৰ OMR শিট বিলাক ৰাখিব। তাৰ পিছত আপোনালোকে ষ্টুডেন্টৰ এটেন্ডেন্স শিট বিলাক ৰাখিব। ৰাখাৰ পিছত আপোনালোকে কি কৰিব, এইটো পেকেটত এই এনভলপ আৰু গোটেই OMR শিট বিলাক একেলগত ভৰাই দিব। ভৰাই আপোনালোকে পেকেটিং কৰি দিব। যদি আপোনালোকে 1ৰ পৰা 8 লৈকে আছে অৰ্থাৎ MB স্কুল হয়, তেনেহলে আপোনালোকে এটা এনভলপ অনলি ক্লাছ 7ৰ কাৰণে ব্যৱহাৰ কৰিব। বেলেগ ক্লাছৰ কাৰণে কোনো ধৰণৰ এনভলপ ব্যৱহাৰ কৰিবলৈ এই গাইডলাইনত মানা কৰিছে। আৰু ইয়াতে আপোনালোকে দেখা পাই আছে আমাৰ বাৰকোড আছে। এই বাৰকোডটো আমাৰ ডিসপ্লে হৈ থাকিব লাগিব পেকেটিংৰ পিছতো। সেইকাৰণে যদি আপোনালোকৰ স্কুলত মেক্সিমাম ষ্টুডেন্ট হয় অৰ্থাৎ 500-600 ষ্টুডেন্ট আছে, তেনেহলে আপোনালোকে এইটোৰ মাজত পেকেটিং কৰাৰ পিছত যদি এক্সট্ৰা কৰি কোনো ধৰণৰ পেকেটিং কৰে, তেনেহলে আপোনালোকে ইয়াতে টেপৰ ইউজ নকৰিব, অৰ্থাৎ আমাৰ সিলোটিপৰ ইউজ নকৰিব। সিলোটিপৰ ইউজ কৰিলে আমাৰ এই বাৰকোডটো কি হ'ব, ডিসপ্লে হৈ নাথাকিব আৰু আমাৰ স্কেনিং কৰাত অসুবিধা হ'ব। সেইকাৰণে আপোনালোকে বেলেগ ধৰণৰ চুতলি বা বেলেগ বস্তু ব্যৱহাৰ কৰিব, কিন্তু কোনো ধৰণৰ টেপ বা সিলোটিপৰ ব্যৱহাৰ নকৰিব। শিক্ষাগুৰুসকল, আপোনালোকে কেনেকৈ OMR বিলাক পেকেটিং কৰিব, এইখন মই আপোনালোকক এই ভিডিঅ'ত দেখাই দিম। শিক্ষাগুৰুসকল, আপোনালোকে এই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল, আপোনালোকে ইয়াতে দেখা পাই আছে কিছুমান OMR শিট আছে। বৰ্তমান মোৰ তাত গুণোৎসৱৰ OMR নাই, সেইকাৰণে মই প্ৰিন্ট আউট কৰি লৈছো। শিক্ষাগুৰুসকল, ইয়াত আপোনালোকে দেখা পাই আছে, যদি আপোনালোকৰ LP স্কুল হয়, LP স্কুলৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ এনেকুৱা এনভলপ ব্যৱহাৰ কৰিব নালাগে। এইখন আপোনালোকৰ একেবাৰে সাইডত থৈ দিব যদি আপোনালোকক দিয়া হৈছে। আপোনালোকে কি কৰিব, যেতিয়া পেকেটিং কৰিব তেতিয়া ফাৰ্স্ট আপোনালোকে ক্লাছ 5ৰ OMR শিটটো ৰাখিব। ৰাখাৰ পিছত আপোনালোকে কি কৰিব, ক্লাছ 4ৰ OMR শিট ৰাখিব। তাৰ পিছত আপোনালোকে কি কৰিব, ক্লাছ 3ৰ OMR শিট ৰাখিব। তাৰ পিছত আপোনালোকে ক্লাছ 2ৰ OMR ৰাখিব। ইয়াৰ পিছত আপোনালোকে ক্লাছ 1ৰ ৰাখিব। ৰাখাৰ পিছত একেবাৰে ফাইনেলত আপোনালোকে কি কৰিব, আপোনালোকৰ এটেন্ডেন্স শিটটো ৰাখিব। আপোনালোকে ইয়াতে ইউজ আনইউজ গোটেই কেইটা দি দিব, ক্লাছ ওয়াইজ দিব। দিয়াৰ পিছত আপোনালোকে কি কৰিব, এইখনত একেলগত কৰি আমাৰ কি কৰিব লাগিব, আমাৰ যে পেকেট দিয়া হৈছে ফাইনেল পেকেট, এই পেকেটত আমাৰ কি কৰিব লাগিব, ভৰাই দিব লাগিব। তো মই ভৰাই দি আছো। ভৰাই দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে, এইখন আগৰ পেকেট হয়। ইয়াতে এটা আপোনালোকে বৰ্তমান যি পেকেট দিয়া আছে তাতে ষ্টিল কালাৰৰ এটা ষ্টিকাৰ দিয়া হ'ব। এইখন ষ্টিকাৰ আপোনালোকে উঠাই দিব। উঠাই দিয়াৰ পিছত ইয়াতে আঠা থাকিব, আপোনালোকে কি কৰিব, এনেকুৱা পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত আপোনালোকৰ এনেকুৱা পেকেটিং হৈ যাব। আপোনালোকে দেখা পাই আছে, LP স্কুলৰ ক্ষেত্ৰত কোনো ধৰণৰ আমি এনেকুৱা এনভলপ ব্যৱহাৰ কৰা নাই, ডাইৰেক্ট পেকেটিং কৰি দিছো। এইখন আমাৰ নতুন গাইডলাইনত দিয়া হৈছে।
যদি আপোনালোকৰ এমই স্কুল হয় বা এমবি স্কুল হয় তাৰ ক্ষেত্ৰতো মই দেখাই দিম আপোনালোকে কেনেকৈ পেকেটিং কৰিব। তো এইখন আমাৰ এলপি স্কুলৰ হয়। শিক্ষাগুৰুসকল যদি আপোনালোকৰ এমবি স্কুল হয় বা এলপি স্কুল হয় য'ত আপোনালোকৰ 7 আছে ক্লাছ 7 বা হাই স্কুল হয় আপোনালোকে কি কৰিব 7ৰ OMR শীট আপোনালোকে কি কৰিব এনেকৈ এটা এনভেলপত দেখা পাই আছে স্ক্ৰিনত আপোনালোকে কি কৰিব এক্সট্ৰাকৈ ভৰাই দিব। তো মই ভৰাই দি আছো। ভৰাই দি আপোনালোকে ইয়াতে আঠা লগাই পেষ্ট কৰি দিব আৰু ইয়াতে আপোনালোকে যদি লিখে ক্লাছ 7 OMR শীট লিখি দিব। যদি একো লিখিব নিবিচাৰে ব্ল্যাঙ্ক থাকিলে একো প্ৰবলেম নাই। তো ক্লাছ 7 আপোনালোকে এনেকুৱা পেকেটত ভৰাই দিয়াৰ পিছত আপোনালোকে কি কৰিব ক্লাছ 8 যি OMR শীট বিলাক থাকিব গোটেইকেইটা আপোনালোকে এই এনভেলপৰ ওপৰত ৰাখিব। আমাৰ 7 হৈছে এনভেলপত, ইয়াৰ ওপৰত আমাৰ কি থাকিব ক্লাছ 8। তাৰ পিছত আপোনালোকে কি কৰিব ক্লাছ 6ৰ OMR শীট বিলাক দিব। তাৰ পিছত আপোনালোকে আপোনালোকৰ স্কুলৰ ষ্টুডেন্টৰ এটেন্ডেন্স শীট আপোনালোকে কি কৰিব ইয়াতে দিব। এটা আপোনালোকে দেখা পাই আছে আমাৰ ক্লাছ 7 হৈছে, তাৰ পিছত আমি 8 দিছো, তাৰ পিছত আমাৰ 6 দিছো, ইয়াৰ পিছত আমি কি কৰিছো এটেন্ডেন্স শীট দিছো। যদি আপোনালোকৰ এমবি স্কুল হয় তেনেহলে 6ৰ পিছত আপোনালোকে 5 দিব, 5ৰ পিছত আপোনালোকে 4 দিব, 4ৰ পিছত 3 দিব, 3ৰ পিছত 2 দিব, 2ৰ পিছত 1 দিব। একেবাৰে টপত আপোনালোকে এটেন্ডেন্স শীট দিব। দিয়াৰ পিছত আপোনালোকে কি কৰিব এনেকৈ এনভেলপ আৰু আমাৰ বাকি OMR বিলাক এইখন পেকেটত যি ফাইনেল পেকেট দিয়া আছে এইখনত আপোনালোকে ভৰাই দিব। তো মই ভৰাই দি আছো। তো মই ক্লাছ 7ৰ এনভেলপ অৰ্থাৎ OMR শীট আৰু গোটেই ক্লাছৰ OMR শীট বিলাক ভৰাই দিলো। ভৰাই দিয়াৰ পিছত আমাৰ ইয়াতে এটা সিলভাৰ কালাৰ ষ্টিকাৰ থাকিব, এইখন আপোনালোকে উঠাই দিব। উঠাই আপোনালোকে ইয়াতে পেষ্ট কৰি দিব। যদি আপোনালোকৰ স্কুলত মেক্সিমাম ষ্টুডেন্ট হয় তেনেহলে আপোনালোকে পেকেটিং কৰাৰ পিছত যদি বেলেগ ধৰণৰ পেকেটৰ ব্যৱহাৰ কৰে তেনেহলে আপোনালোকে ইয়াতে কিন্তু টেপ দি এই আমাৰ বাৰকোড ব্লক নকৰিব, এইখন আমাৰ ডিসপ্লে হৈ থাকিব লাগিব। আপোনালোকে ইয়াতে কোনো ধৰণৰ টেপৰ ব্যৱহাৰ নকৰিব। আপোনালোকে লাগিলে সুতলি বা ৰছীৰ ব্যৱহাৰ কৰিব বা বেলেগ ধৰণৰ বস্তুৰ ব্যৱহাৰ কৰিব। আমাৰ এইটো ডিসপ্লে হৈ থাকিব লাগিব কাৰণ আমাৰ স্কেনিংৰ সময়ত এইখনৰ প্ৰয়োজন হ'ব। তো শিক্ষাগুৰুসকল এই প্ৰসেসত আপোনালোকে গুণোৎসৱৰ OMR শীট বিলাক ফাইনেল পেকেটিং কৰিব পাৰিব। তো ধন্যবাদ শিক্ষাগুৰুসকল। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ।